ভারতীয় বীর পুত্র আমি জাতি বর্ণ ভেদাভেদ এরি সবে মিলি রক্ষা কৰো মোৰ বীর प्रहवी न्याय। हम बहादुर हैं, हम सैनिक हैं हिंदुस्तान के, हम डरते नहीं किसी से। आओ मिलजुल कर भारत के वीर पुत्र, युद्ध की समय आया है। रक्षा करना पड़ेगा माँ को, हिंदुस्तान को, भारतवासियों को। यह मঞ্চত পঞ্চম ষষ্ঠ সপ্তম और অষ্টম শ্ৰেণীৰ ছাত্ৰৰ দ্বাৰা পৰিৱেশিত দেশপ্ৰেমৰ হিন্দী সমাবেত সংগীত। আহকচোন এই গীতটি শুনি আমি আমাৰ মনত দেশপ্ৰেমৰ ভাৱ জাগৃত কৰোঁ। আজি মই দীপালী বৰঠাকুৰ বাইদেউক শ্ৰদ্ধা জনাই তেখেতক গীত এটি গাবলৈ চেষ্টা কৰিছোঁ। ফুলবান্তি হ'লে ক্ষমা কৰি দিব। ডালে ডালে গায়ে কুলি বুলবুলি, ডালে ডালে গায় কুলি বুলবুলি,
পিয়াজ আছে তহঁতের আঙুলি কইনা ঝুমকাছে মন আছে পিয়াজ আছে তহঁতের আঙুলি কইনা ঝুমকাছে আবেগেও তোলা তোলা মননেত বাজে বেনু বাজে বাজে বেনু হিহরণ লাগে কেন জাগে অনুকর মন মিলন বা রতা দুই বসন্ত মিলন বা রতা দুই বসন্ত বসন্ত আহিল বুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি বন ময়ূরীর হতে প্রেক বন ময়ূরীর হতে প্রেক ওই প্রেক কুলি কুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ডালে ডালে গাই কুলি বুলবুলি ধন্যবাদ ধন্যবাদ চন্দ্রিমা রাজবংশী, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বতৰতে মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজায় দুয়োটি হাত যে তোকাৰে পাখি লাহি মনৰ মাজত গগনা বজায়। ধন্যবাদ। जुना की बातेरी चित्र लिखिए न जियनरे फूले फुलाय न जियनरे फूले फुलाय जुना की बातेरी चित्र लिखिए न जियनरे फूले फुलाय न जियनरे फूले फुलाय आय रे बुलनिते उहारे हेमाली গরু ভাত মন ভরা
প্ৰশ্ন সোধা
এওঁলোকৰ পৰীক্ষা কিছুমানৰ ভাল হৈছে, কিছুমানৰ বেয়া হৈছে। এওঁ ছেকেণ্ড পালে, এওঁ থাৰ্ড পালে, এওঁ বা ভাল নহ'ল, কিবাকে পাছ কৰিলে। এওঁৰো ভাল নহ'ল চাগে। এখেতৰ ভাল হৈছে, ইয়াৰো ভাল হৈছে, এওঁৰো ভাল হৈছে। এনেদৰে ছাত্ৰ ছাত্ৰীবোৰক মেট্ৰিক পৰীক্ষা পাছ কৰিল, কৰি বিভিন্ন শিক্ষানুষ্ঠানলৈ গ'ল। বহু বছৰ দেখা দেখি নাই। তাৰপিছত নাই প্ৰায় 10 বছৰ পিছত, ল'ৰা ছোৱালীবিলাকক বিভিন্ন ৰূপত আমি দেখা পালোঁ। তেওঁলোকে যোগ্যতা অনুসৰি বিভিন্ন স্থানত পঢ়ি বেলেগ বেলেগ চাকৰি লাভ কৰিছে। কিছুমানে ডক্টৰ, কিছুমানে ইঞ্জিনিয়াৰ, কিছুমানে খেলুৱৈ হৈছে। এনেদৰে বিভিন্ন হৈছে। চাওকচোন কোনে কি হ'ব পাৰিছে, আমি সেইটো জানিব বিচাৰিছোঁ। এয়া 10 বছৰৰ পিছত আমাৰ শিক্ষকজনক কিছু বয়সস্থ হৈছে। এজন পুলিচ অফিচাৰ, এজন ডক্টৰ, এজন ক্ৰিকেটাৰ, ইণ্ডিয়া টিমৰ প্লেয়াৰ, এজন সুদক্ষ প্লেয়াৰ। তেওঁ অসম ক্ৰিকেট সন্থাৰ কেপ্টেইন, ক্ৰিকেট দলৰ কেপ্টেইন। এজন উকিল, এজন ফুটবলাৰ, আমাৰ ভাৰতৰ টিমৰ কেপ্টেইন। এজন ইঞ্জিনিয়াৰ, এজন শিক্ষক, এজন কামাণ্ডো, যে আমাৰ দেশক সুৰক্ষা দি আছে। বিভিন্নজনে বহুত দূৰে দূৰে চাকৰি কৰি আহিছে, গতিকে ট্ৰেইনত আহিছে, ফ্লাইটত আহিছে, আহোঁতে কিছু কিছু সময় দেৰি হৈছে, সময়মতে আহি পোৱা নাই, যান জঁটত ফচি আছে। এজন প্লেয়াৰ, ফুটবল প্লেয়াৰ। এটা অফিচ চলাই আছে, এটা অফিচত ডাইৰেক্টৰ হিচাপে কাম কৰি আছে। আৰু বিভিন্নজন আছে, আহি আছে, আমি খবৰ পাইছোঁ, আহি আছে। যান জঁটৰ কাৰণে অলপ লাহে লাহে আহি আছে, ক'ৰবাত ফচি আছে। অহা কথা আছিলে একেলগে, কিন্তু সময় মিলাব পৰা নাই। গুৱাহাটীৰ যান জঁট বহুত বেছি হৈছে। আমি অলপ অপেক্ষা কৰিম বাকীকেইজন অহালৈকে। কি হ'ল? প্ৰিয়ম যাৱে নাই দেখোন। ঐ প্ৰিয়ম, কি কৰি আছা তুই? তই যাবি না নাযাৱ? বন্ধ কৰি দিওঁ নাযাৱ? হৈছে গোটেই হৈছে। ঠিক আছে, ঠিক আছে। হয়, দুই এজন আছিলে, তেওঁলোকে মানে আহি পোৱা নাই। এজনৰ ট্ৰেইন কেঞ্চেল হ'ল, এজনৰ ফ্লাইট কেঞ্চেল হ'ল। গতিকে তেওঁলোকক আমি আৰু ৰখি নাথাকোঁ। আমাৰ নাটকখন ইমানতে অন্ত কৰিম। তাৰ আগতে সকলো ছাত্ৰ ছাত্ৰীকে, ইয়াত নাটকত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকে মঞ্চত এবাৰ মুখখন দেখাবলৈ অনুৰোধ কৰিছোঁ।
এই ছাৰ আচ্ছা ছাৰ এই ফটো ল'ব এনেদৰে আমাৰ ছাত্ৰ জীৱনৰ পৰিক্ৰমা আগবাঢ়ি যায় আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক যে আমাক ভৱিষ্যতে আমাক লিড ল'ব পাৰে এনেদৰে আমি আগুৱাই যাওঁ ধন্যবাদ I
গীত এটি গাব দিছে আপোনালোকৰ সন্মুখত গাবলৈ প্ৰস্তুতি চলাইছোঁ হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰিব মই আমাৰ সকলোৰে পৰিচিত জিতেন ডেকাদেৱৰ এটি গীত গাবলৈ লৈছোঁ তেখেত আমাৰ মাজত নাই গতিকে তেখেতক সোঁৱৰণ কৰি মই তেখেতৰে গীত এটি গাম যাত্ৰা মোৰ ফুকুলা ঘোৰা নাম যাৰা তাৰ পিঠি উঠিয়েই যাত্ৰা বহুদূৰ মোৰ লক্ষ্য স্থান কিমান দূৰ মোৰ ফুকুলা ঘোৰা নাম যাৰা তাৰ পিঠি উঠিয়েই যাত্ৰা ইপাৰৰ পৰা সিপাৰ নেদেখি সিপাৰ পাবলৈ কিমান ইপাৰৰ পৰা সিপাৰ নেদেখি সিপাৰ পাবলৈ কিমান উজুতি খাই ভৰি তেজে ৰঙা হ'ল অভিমানী যুগত যেন কলিজা মোৰ লক্ষ্য স্থান ইমান দূৰ মোৰ ফুকুলা ঘোৰা নাম যাৰা তাৰ পিঠি উঠিয়েই যাত্ৰা বহুদূৰ মোৰ লক্ষ্য স্থান ইমান দূৰ মোৰ ফুকুলা ঘোৰা যাত্ৰা ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগাল পাৰ হলো হত নদী নিজৰা এই ঘোঁৰাৰ পিঠিত উঠি শৃংগ বগাল পাৰ হলো হত নদী নিজৰা কেনি আছে মই বিচৰা শান্তিৰ দেশ সমুখ দেখো ঘোৰ এন্ধাৰে ভৰা তীব্ৰ বেগেৰে ঘোঁৰাছে ঘূৰালো সময় যে নাই মোৰ পিন্ধিবতো লাগিবই ডিঙিতে মালা ধাৰি জয় কিম্বা পৰাজয়ৰ মোৰ ফুকুলা ঘোঁৰা নাম যাৰা তাৰ পিঠিত উঠিয়েই যাত্ৰা বহুদূৰ মোৰ লক্ষ্য স্থান ইমান দূৰ মোৰ ফুকুলা
গোৰা নাম যাৰ আশা তাৰ পিঠিত উঠিয়েই যাত্ৰা মোৰ ধন্যবাদ আচাৰ্য আমাৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠানত কাৰ্যক্ৰমত পৰিৱেশন কৰাৰ বাবে আপোনাৰ আগত আমি চিৰকৃতজ্ঞ এইবাৰ শেষৰটো ব্যক্তিগত গীত পৰিৱেশন কৰিব আমাৰ নিকেতনৰ আচাৰ্যা শ্ৰদ্ধাৰ শিখাদেৱী বাইদেৱে চৌধুৰী বাইদেৱে হেল্ল' গীত এটা গাবলৈ চেষ্টা কৰিছো কেৱল ইমান দিনে প্ৰেক্টিছ কৰিকে মাতটো নাই মাত ভাঙি গৈছে কিন্তু খুব ইচ্ছা এটা কিন্তু গানটো ভালকে হোৱা নাই হ'লেও বহুত দিনৰ মূৰত এনেকে মঞ্চত গাবলৈ ওলাইছো গতিকে দেখোৰ বাগিচাৰে সুৱালি ঝুমুৰ তুমুৰ নাচি
কোনোবা মনত পিছে আমি বিহু গাব জানো আহে হসুর বনা তোমারে পুকুরে তোমারে পুকুরে পারো হইম করিম বই সারা ঘামে হয় ঘুমাম গয় মনা তোমারে পুকুরে তোমারে পুকুরে আঁকি হইম সুমা দিম ভালো ভাদর মাস ধুমধুমাদ করুম পূজা ধুমধুমাদ বাজাও আমি ধুমধুমাদ বাদল সাওতালি ভাদর মাস ধুমধুমাদ করুম পূজা ধুমধুমাদ বাজাও আমি ধুমধুমাদ বাজাও জাজতালি ওই মুখাবিন্ধা তই কোন ছোৱালী ৰে আরে বীরবলৰ বেটি তই কি হান্তৰুৱালী নে পিষ্টলৱালী আরে পাগলি পাগলি নহই মোরে নাম সামনে পীর বলে প্রীতি করে নাম সামনে ও বন্ধ করে বাড়ি সামনে তোমরে নাচি করু রে বাজি লস্তি নহই মোরে নাম সামনে পীর বলে প্রীতি করে নাম সামনে ধন্যবাদ। ভাৰতীয় সভ্যতাৰ মূল চালিকা শক্তি হ'ল নদী। সেই গংগা সৰস্বতী আদি নদীৰ পাৰতেই এদিন ভাৰতীয় সভ্যতা গঢ় লৈ উঠিছিল। এনেদৰে অসমীয়া ভাষা সংস্কৃতিৰ মূল কাঠামো হ'ল ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰক বিভিন্ন ঠাইত লুহি, লুই, চিয়া, হুলুং ভুটুং আদি নামেৰে জনা যায়। এইখনেই দেশ মহান ভাৰতবৰ্ষ। এইখনেই পূৰ্বাঞ্চলৰ সূৰ্য উঠা দেশ, চিৰচেনেহী আৰু অসমীয়া। এই অসম মাতৃৰ বুকুৱেদি চিৰপ্ৰবাহিত হৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰ।
শান্তৰ কুলনন্দন মহাবাহু ব্ৰহ্মপুত্ৰ যুগ যুগান্তৰৰ জীয়া ইতিহাস। এই ব্ৰহ্মপুত্ৰৰ সাৰুৱাভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সিঁচি গৈছিল ৰাম নামৰ কঠীয়া। সেই ৰাম নামৰ মহিমা আজিও প্ৰতিধ্বনিত হয় লুইতৰ দুয়োটাৰে অসমীয়াৰ প্ৰাণে প্ৰাণে। বৈচিত্ৰময় ভাৰতভূমি ৰূপহী অসম। এই অসম মাতৃৰ বুকুৱেদি অলেখ অযুত জীয়া ইতিহাসৰ সাক্ষী হৈ অনৈক্যৰ মাজত একতাৰ বাৰ্তালৈ যুগ যুগান্তৰ বৈ আছে মহাবাহু ব্ৰহ্মপুত্ৰ। এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ জিলিকাব নৈ ইদৰে পাৰ। নদী বৈ যায়, ব্ৰহ্মপুত্ৰ বৈ গৈছে অসমৰ পাহাৰে ভৈয়ামে। এই ব্ৰহ্মপুত্ৰৰ বৌতি ছন্দত ছন্দায়িত হয় মানুহৰ সুখ দুখ, হাঁহি কান্দে, প্ৰেম প্ৰীতি। এই সুবিশাল ব্ৰহ্মপুত্ৰৰ ঢৌৰ লহৰেই যেন গোৱালপৰীয়া লোকগীতৰো প্ৰাণ স্পন্দন।
ব্ৰহ্মপুত্ৰৰ দুয়োপাৰ নানা জাতি উপজাতিৰ জাউতি যুগীয়া মিলন ভূমি। এই ব্ৰহ্মপুত্ৰৰ মাজেৰে যেন মূৰ্ত হৈ উঠিব অসমীয়া জাতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। তাৰে সাক্ষী হৈ আছে শৰাইঘাট। লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তি থানবান হৈছিল আগ্ৰাসী মোগল। সমন্বয়ৰ নিবিড় আৱেশত চিয়াঙৰ পাৰত বহি তাহানি ভূপেন হাজৰিকাদেৱে গাইছিল। অসমীয়াৰ জাতীয় সত্তা অম্বিকাগিৰি ৰায়চৌধুৰী। এই দেশৰ আমোক বাণী আজিও জাগৃত হয় আমাৰ বৈপ্লৱিক প্ৰাণত। মোৰ জাতি, মোৰ অসম স্বৰ্গাদপি গৰিয়সী। হে মোৰ হাজাৰ জনগণ, আহক আমি সবে মিলি গাওঁ স্বদেশৰ গান, জয়ৰ গান, মিলনৰ গান।
আজিলৈ ইমানতে অন্ত পৰিছে। এইখিনিতে মই আজি আমাৰ এই সাংস্কৃতিক কাৰ্যক্ৰমত উপস্থিত থাকি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ আচাৰ্য তথা কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে সকলো অভিভাৱক অভিভাৱিকা আমাৰ শুভাকাংক্ষী আটাইলৈ নিকেতনৰ তৰফৰ পৰা কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতেও এইদৰে আমাক উৎসাহিত কৰি যাব। এতিয়া আমাৰ আজিৰ এই কাৰ্যক্ৰমটো আমি শেষ কৰিম ৰাষ্ট্ৰগীত বন্দে মাতৰমেৰে। গতিকে এতিয়া সকলো অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী উপস্থিত সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। বন্দে মাতৰম।